খুলুমবাই নমস্কাৰ ওয়েলকাম টু দি show Startup Plus শোৰ আপোনালোকক সকলোকে আকৌ আমি আমন্ত্ৰণ জনাইছোঁ আমি আজিৰ এই শ্ব'টোত মেইন উদ্দেশ্য যেটো লৈ আমি আজি শ্ব'টো আমি কৰিম Startup Plus শ্ব'ত আজি আমি আলোচনা কৰিম ডিসকাশন কৰিম ইনে ব্ৰড ওয়ে কি APSC UPSC ক্লিয়াৰ কৰাৰ কাৰণে যে সিভিল সাৰ্ভিস এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে যিবিলাক টেকনিক্স কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব এইটো আমি বিষয়ে আমি জানিব বিচাৰিম তাৰ আগৰ শ্ব'ত এপিসোডত আমি গম পাইছিলোঁ যে বিভিন্ন ধৰণৰ কথা আমি গম পাইছিলোঁ যে APSC বা UPSC ক্লিয়াৰ কৰাৰ কাৰণে কোৰ পৰা আমি প্ৰিপাৰেচন ল'ব লাগিব কেনেকৈ নিজে আগবাঢ়ি ল'ব লাগিব মেণ্টেলি কেনেকৈ প্ৰিপাৰেচন হ'ব লাগিব কি ধৰণে আমি সাবজেক্টবিলাক চুজ কৰিব পাৰিম তো এইবিলাক গোটেই আমি বস্তু গম পাইছিলোঁ আমাৰ স্পেশাল গেষ্ট আছিলে অস্মিতা ৰেখা বাইদেউ তেখেতে আমাক ধুনীয়াকৈ বুজাই কৈছিলে আজিৰ এই Startup Plus শ্ব'ত সিভিল সাৰ্ভিস এক্সামৰ প্ৰিপাৰেচন কৰি থকা আমাৰ বন্ধু বান্ধৱী বা আমাৰ এই এলেকাৰ যিমান এসপাৰেন্ট আছে যোনে নেকি ভাবিছে যে মই সিভিল সাৰ্ভিস ক্ৰেক কৰিব লাগে বা প্ৰিপাৰেচন ল'ম বুলি ভাবি আছে বা তাৰ তেখেতৰ এটা মানে ভিজন থাকিব পাৰে যে মই সিভিল সাৰ্ভিস কেণ্ডিডেট হ'ম বা আমি কেডাৰ হ'ম সেইটো বিষয়ে আলোচনা কৰাৰ কাৰণে আজি আমাৰ মাজত আমি এজন বিশেষ অতিথিক গেষ্টক মাতি আনিছোঁ আমাৰ এই Startup Plus shows বড'ল পাব্লিক চেনেলত আমাৰ আজিৰ গেষ্ট অফ অনাৰ বা আমাৰ যে এই টক শোৰ যে মেইন স্পিকাৰ তেখেতক মই আদৰিছোঁ তেখেতৰ নাম হ'ল পৰ্চিয়া খানিকৰ ম্যাডাম নমস্কাৰ ম্যাডাম আপোনাক আদৰিছোঁ আপোনাক ওয়েলকাম জনাইছোঁ আমাৰ এই শ্ব'ত থ্যাংক ইউ ম্যাম আপনি গমে পাইছে যে আমাৰ এই টক Startup Plus শোৰ আজিৰ যেটো মেইন মানে টক শোৰ যেটো মেইন টপিক হ'ব গৈ আছে দ্যাট ইজ বিং দি হাউ টু ক্লিয়ার দি সিভিল সার্ভিস এক্সামস So আমি জানো ইউ আর বিং আপনি একটা সিভিল সার্ভিস ক্যাডার হয় সো ইউ নো দি নিটি-গ্রিটি অফ হাউ টু ক্লিয়ার দি এক্সামস তো ম্যাম প্ৰথমে আপোনাৰ বিষয়ে অলপ জানিব বিচাৰিম দেন উইল গো থ্ৰু দিস থিং আপোনাৰ বিষয়ে অলপ কাইন্ডলি ম্যাম ক'ব নেকি বিকজ ইউ আর বিং পোস্টেড ফৰ লাষ্ট 1.5 years ফৰ আপুনি আছে কোকৰাঝাৰত সো আপুনি আমি গম পাওঁ বাট আপোনাৰ হয়তো বহুত কথা আমি গম নাপাওঁকে সো ইফ ইউ উড লাইক টু বি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব নেকি নমস্কাৰ মোৰ নাম পৰ্চিয়া খানিকাৰ মই এছিষ্টেণ্ট কমিশনাৰ কোকৰাঝাৰ চাৰ্জত আছোঁ ইয়াতে কোকৰাঝাৰ মোৰ ফাৰ্ষ্ট পোষ্টিং হয় মই APSC 2021 বেটছৰ হয় তো লাষ্ট 1.5 yearsৰ পৰা মই কোকৰাঝাৰতে পোষ্টেড সেইটোৱে মেম সো মেম আপুনি ধুনীয়াকৈ দিলে মেম একচুৱেলি এক্সিকিউটিভ মেজিষ্ট্ৰেটো হয় কোকৰাঝাৰৰ ফৰ লাষ্ট 1.5 years তেখেতে নিজে ক'লে যে ইয়াতে পোষ্টেড হৈ আছে তো মেম আপোনাক মেইন উদ্দেশ্য যেটো আমাৰ আজি টক শোৰ আপোনাৰ মাতি অনা যেটো উদ্দেশ্য বা আমাৰ কাৰণ যাৰ কাৰণে মাতি আনিছোঁ আপোনাক আৰু আপুনি ধুনীয়াকৈ টাইম হ'লে আমাক সময় দি আছে সো মেম APSC UPSC কোৱাৰ লগে লগে আমি দেখোঁ যে আমাৰ এটা সাংঘাতিক এটা প্ৰিপাৰেশ্যন কথা চিন্তা আহি যায় কিন্তু দেখা যায় কি মেম এইটোৰ কাৰণে যেটো মানে কেণ্ডিডেট বা যেটো মানে ধৰণে আমাৰ মানে সংখ্যাটো বহুত কম হৈ আছে আমাৰ এই বিশেষকৈ অসম ক'ব গ'লে বা আমাৰ এই BTR ক'ব গ'লে বিভিন্ন কম্পিটিটিভ এক্সামবিলাক হয় তাতে যি প্ৰকাৰে মানে এক্সামৰ কেণ্ডিডেট এপ্লিকেশ্যন পৰে সিভিল সাৰ্ভিস কোৱাৰ লগে লগে সেই সংখ্যাটো বহুত কমি যায় But recently অলপ বাঢ়িছে then also it is much মানে lesser than the numbers which have other poster কাৰণে কৰা যায় so ma'am এইটো মেইন কাৰণ আপুনি কি বুলি ভাবে আমাৰ এই এলেকাৰ কি প্ৰবলেমটো আছে যাৰ কাৰণে মানুহ সিভিল সাৰ্ভিসৰ কাৰণে সিভিল সাৰ্ভিস এক্সামৰ কাৰণে মানে বহুত ডাঙৰকৈ ভাবি থয় so কিছুমানে সেই চিন্তা কৰি মানে সেইটো এপ্লাই নকৰে কি প্ৰথম সিভিল সাৰ্ভিস বুলি কোৱাৰ লগে লগে আপুনি কোৱাটো সঁচা মানে প্ৰথমতে UPSC বা APSC বুলি ক'লে মানুহ বহুত ইন্টিমিডেট হৈ যায় যে মানে সিলেবাসখন বহুত ভাষ্ট বা সব জানিব লাগে নিচিনা এটা মানে মিসকনসেপশন আমি দেখো যে এভৰিথিং আন্ডাৰ দ্য সান ইউ উইল হ্যাভ টু নো টু ক্ৰেক দিস এক্সাম APSC not so much but UPSC বুলি ক'লে it becomes more intimidating তাৰপিছত সেকেন্ড কথা হৈ গ'ল মানুহে এতিয়া অকণ কমিছে নিশ্চয় পোষ্ট কোভিড আৰু বিশেষকৈ বিকজ অনলাইন মোডস অফ কোচিং বিলাক বহুত পপুলাৰ হৈ গৈছে তো আগতে মানে সিভিল সাৰ্ভিস বুলি মানে সপোনটো আপোনাৰ যেতিয়া মানে আপুনি দেখিবলৈ ষ্টাৰ্ট কৰে লগে লগে আপুনি প্ল্যান কৰিবলৈ লয় যে দিল্লীত ক'ত থাকিব দিল্লীত আকৌ 1 লাখ মান আপোনাৰ খৰচ কোচিংৰ ফিজে হ'ব তো আপোনাৰ সেই সপোনটোৰ লগে লগে সেই দিল্লীৰ সেই এক্সপেন্সেছটো আপোনাৰ মনলৈ আহি যায় সো দ্যাট ওয়াজ অ্যানাদাৰ কনস্ট্ৰেইন এনেকুৱা হয়
আৰু অসম বা আপোনাৰ আমাৰ এৰিয়াতে যদি আপুনি কনসিডাৰ কৰে এটা প্ৰবলেম মই আৰু দেখো যে একেলগতে ঢেৰ পৰীক্ষাৰ কাৰণে মানুহে প্ৰিপেয়াৰ কৰি থাকে মানে মই নিজে প্ৰিপেয়াৰ কৰি থাকোঁতেও দেখিছিলোঁ বা মোৰ লগৰ বন্ধু বান্ধৱসকলৰ মাজত বা আমি যিটো কোচিং ইনষ্টিটিউটত মই কোচিং কৰিছোঁ তাৰে তাৰমানে একেলগতে ধৰক আপোনাৰ চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে আকৌ বেংকৰ এক্সামো দিয়ে লগতে আপোনাৰ জে পোষ্টবিলাকৰ কাৰণেও দিয়ে বা লগতে যদি এডুকেশ্যন মানে BEd কৰি থোৱা থাকে টেটো দিয়ে তো সেই পৰীক্ষাৰ কাৰণে একেলগতে প্ৰিপেয়াৰ কৰি থাকে তো তেতিয়া মানে কি হয় সিঙ্গল পইণ্টেড ফোকাসটো নাথাকে তো কেনেবাকে মিস হৈ যায় আৰু যদি বৰ প্ৰিপেয়াৰ কৰি থাকে সাকসেসফুল নহয়গে বহু ক্ষেত্ৰত দেখা যায় তো তেনেকুৱা কিছুমান ধৰণৰ কনষ্ট্ৰেইনছ আছে আৰু পৰীক্ষাটোতো আৰু অকমান টাফ হয় হেতুটো আপুনি ডিনাই কৰিবই নোৱাৰে টাফটো ডেফিনেটলি হয় কিন্তু মই মেনশন কৰা কিটা কিছুমান কনষ্ট্ৰেইন্ট মই দেখিবলৈ পাওঁ আৰু যিহৰ কাৰণে অকমান নাম্বাৰটো কম ঠিক কথা কৈছে আপুনি মেম যেতিয়া আপুনি ACS বা APSC কথা ভাবিলে সো এটু কেতিয়াৰ পৰা ভাবিলে আপুনি স্কুলিঙৰ পৰা আপুনি ডিসিশন লৈছিলে যে মই APSC কাৰণে বা UPSC কাৰণে প্ৰিপেয়াৰ কৰিম বা এই যে ডিসিশনটো আপুনি লৈছিলে সো এটু আপুনি কেতিয়াৰ পৰা আপুনি ভাবিলে যে মই APSC বা সিভিল সাৰ্ভিসৰ মোৰ একজন ক্যাডাৰ হ'ম বুলি ইট ওয়াজ তো ডিসাইডেড ডিসিশনটো আপুনি লৈছিলে নাই একচুয়ালি এটু বহুত মোৰ ষ্টৰিটো একচুয়ালি বহুত উইয়াৰ্ড হয় ইট ইজ প্ৰবেবলি মানে আনলাইক মেনি সিভিল সাৰ্ভিস এস্পাইৰেন্টস মই PhD কৰি আছিলোঁ মাষ্টাৰ্ছ কমপ্লিট কৰি মই কেমিষ্ট্ৰি পোষ্ট গ্ৰেজুৱেট হয় কেমিষ্ট্ৰি পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই আপোনাৰ NIT মেঘালয়ত PhD কৰি আছিলোঁ এৰাউণ্ড 8 months মান কৰিলোঁ তাৰপিছত তেতিয়া ৰিয়েলাইজ যে PhD কেমিষ্ট্ৰি ইজ নট মাই থিং জানো কিবা এটা ৰিয়েলাইজ হ'ল তাৰপিছত মই PhD কুইট কৰিলোঁ তো কুইট কৰি অহাৰ পিছত তাৰ পিছত আই ডিসাইডেড যে লেটস গিভ সিভিল সাৰ্ভিস আ চান্স আৰু তাৰ আগতে মই PhD জইন কৰা আগতে এবাৰ আপোনাৰ যিটো এটা APSC এটেম্প দিছিলোঁ প্ৰিলিমছ বাট দেন উইদাউট এনি প্ৰিপেৰেশ্যন মানে ওলাইছিলে নটিফিকেশ্যন ঘৰৰ পৰাও ক'লে দিবলৈ তো দিওঁতে তেতিয়া সেইবাৰ প্ৰিলিমছে ক্লিয়াৰ নহ'ল তাৰপিছত PhD কৰিব গুচি গ'লোঁ মই তাৰপিছত PhD কুইট কৰি আহিলোঁ তাৰপিছত ডিসাইড কৰিলোঁ যে সিভিল সাৰ্ভিসক এটা ট্ৰাই দিয়া যাওক সিভিল সাৰ্ভিসৰ এটা এটেম্প্ট দিয়া যাওক মানে ডেডিকেটেড এটেম্প্ট তাৰপিছত মই কোচিং জইন কৰিছোঁ সামৱেৰ এৰাউণ্ড জুলাই 2018 বাট দেন তাৰ আগতে আপোনাৰ মাৰ্চ মানতে ফৰ্ম ফিল আপ হৈ গ'ল মই যিটো এটেম্প্টত ক্লিয়াৰ কৰিছোঁ কোন ইয়াৰ কৰিছিলে আপোনাৰ 2018ত মাৰ্চ নে মে মানত আপোনাৰ ফৰ্ম ফিল আপ নটিফিকেশ্যন ওলাইছিলে আৰু APSC তো মই তেতিয়া ফৰ্মটো ফিল আপ কৰি থৈছোঁ বাট দেন প্ৰিপেৰেশ্যন তেতিয়ালৈকে ষ্টাৰ্ট কৰা নাই এৰাউণ্ড জুন জুলাই মানত মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু APSCৰ বাট দেন সেই আৰু সেইটোৱে এটা আপোনাৰ তেতিয়া কোচিঙো ষ্টাৰ্ট কৰিলোঁ প্ৰিপেৰেশ্যনটো ভালকৈ হ'ল আৰু সেই আৰু তেনেকৈ ডেট ইজ মাই ষ্টৰিটো আগৰ পৰা একো প্লান নাছিলে মানে কোনোবা এটা দুখৰত মানে আপোনাৰ মনত ইচ্ছা এটা থাকে যে মানে চিভিল সাৰ্ভিস কৰিম মানে কিবাকে হৈ উঠা নাছিলে মানে একাডেমিক কেৰিয়াৰো ভাল আছিলে ধৰক পাৰ্চেণ্টেজো ভালে আহি থাকে গ্ৰেজুৱেশ্যনতো আৰু কেমিষ্ট্ৰি ইজ অলছ' ভেৰি মানে potential wise it was a very good subject তো কেমিষ্ট্ৰি কাৰণে যেহেতু তাতো মোৰ কোৱালিফিকেশনছ ভালেই আছিলে মাৰ্কছ ভালেই আছিলে তো মই পঢ়ি গৈ আছিলোঁ আৰু বাট দেন এট ওৱান পইণ্ট অফ টাইম ডিউৰিং PhD I decided to quit and তাৰপিছত I moved towards civil service and thankfully মানে ডেডিকেটেড এটেম্প্টতে সাকসেসফুল হলো আৰু হয় তো ম্যাম সিভিল সার্ভিস আপনি চুজ কৰিছে বাট আমি জানো যে যেতিয়া আপনি সিভিল সার্ভেন্ট এটা ক্যাডার হয়গে সো বহুত লাইফস্টাইল চেঞ্জ এটা আপোনাৰ আহি যায় ধৰক আপনি সোশ্যাল লাইফৰ পৰা এটা অলপ মানে দেখাত গম লাগে যে ইউ আর হ্যাভিং এ গ্লোরিয়াস এটা লাইফ স্পেন কৰি আছে সিকিউরিটি গার্ড এইবিলাক আছে বাট থিং ইজ কি যেটো গম পোৱা যায় কি দি সিভিল সার্ভেন্টস আর মোর অ্যাক্টিভ সদায় 24 hours active থাকিব লাগে any emergency হল so he or she will have to come out and control the situation so আপনি PhD কৰি আছিলে then you have decided to be in the civil service cadres so এই লাইফস্টাইল চেঞ্জিং কথা আপনি চিন্তা কৰিছিলেন কি চেঞ্জেস আহিব পাৰে আপোনাৰ ছুটি নাপাব পাৰে আপনি আপোনাৰ কোনো ধৰণৰ লিভ আপনি এতিয়া ক্যান্সেল হৈ যাব পাৰে ৰাতি 12টা বজাত কোনো জুই লাগি গ'ল আপুনি ওলাই যাব লাগিব ক'ৰবাত এটা সিচুৱেশ্যন বেয়া হৈ গ'ল আপুনি ওলাই যাব লাগিব এইবিলাক চিন্তা আপোনাৰ মাজত আছিলেনে যে মই এইটো গ'লে মোৰ এই ধৰণৰ চেঞ্জেছ আহিব মোৰ লাইফত এক্স্যাক্টলি এটো নাছিলে এটো এই নিটিগ্ৰিটিজ বিলাকটো জয়েন কৰাৰ পিছতে আৰু ক্লিয়াৰকে গম পোৱা যায় কিন্তু দ্য ৰিজন why I chose public service was মই যেতিয়া PhD কৰি আছিলোঁ মানে মইতো কেমিষ্ট্ৰি আছিলোঁ তো we were like stuck in a lab
আমি দিনটো লেবতে কাম কৰি থাকিব লাগে তো আমাৰ সেই লেব মেটছখিনিৰ বাহিৰে আমাৰ এনেকুৱা ইমান হিউমেন ইণ্টাৰেকশ্যন নহৈছিলে মোষ্ট অফ দ্য টাইম আমি লেবতে কনফাইন থাকোঁ এয়াৰ কণ্ডিশ্যন লেবছ বাট দেন মানে সেয়া আপোনাৰ আৰু মানে তেতিয়া ৰিয়েলাইজ যে যদি সেইটোৱে কৰোঁ তেতিয়া মানে ডেট উইল বি মাই লাইফ আৰু আই ৰিয়েলাইজ যে মানে আই লাইক ডিলিং উইথ পিপল মানে মানুহৰ লগত কথা পাতি বা প্ৰব্লেম ছল্ভ কৰি বা তেনেকুৱা আই হেড এন এপ্টিটিউড ফৰ ডেট আৰু মই ভালো পাওঁ কৰি তো সেই ডেট ৱাজ ওৱান ৰিজন ৱাই আই চ'জ দিছ আৰু এই যিটো আপুনি কুৱেশ্যন সুধিলে এইটো একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয় তাৰমানে ৰিগাৰ্ডিং দ্য লাইফষ্টাইল বহুত প্ৰিপেয়াৰ কৰি থকা ল'ৰা ছোৱালীও মানে এতিয়া আপুনি যদি ইউটিউবত মানে যদি চাৰ্চ কৰে মানে লাইফ অফ মানে কিবা ACS হওক বা ACS জেনেৰেলি আপোনাৰ এটা প্লাছ ছাইডছখিনি ফ'কাছ কৰা হয় ধৰক আমাৰ মানে অকণমান কমফৰ্টেবল এটা লাইফ বুলি বা হওক বা পাৱাৰটোৱে হওক বা অকণমান ফেমটোৱে হওক বা তেনেকুৱা নিচিনা বা তেনেকুৱাখিনি কিন্তু এই চেলেঞ্জেছখিনি সাধাৰণতে ইমানকৈ হাইলাইট হোৱা নহয় বা জেনেৰেলি পটককৈ মানে আপোনাৰ মানুহে অভাৰলুক কৰি দিয়ে কিন্তু দিছ ইজ ফৰ লাইফ আৰু এই লাইফষ্টাইলটো ধৰক আপোনাৰ উইকেণ্ডছ হ'লেও মানে তো আপোনাৰ বন্ধ বুলি নহয় দেয়াৰ মাইট ষ্টিল বি ৱৰ্ক আৰু মেণ্টেলি ইউ আৰ বি একচুৱেলি আৰু মোৰ মানে বেছিভাগ উইকেণ্ডছ আমি কামেই কৰোঁ প্ৰায় আৰু তেনেকৈ হলিডেজো হওক মানে I won't call this lifestyle tough, but then মানে হেতু হে আপুনি 9 to 5 বা এই সপ্তাহৰ 5টা দিনত মানে আপুনি compartment the work is not compartmentalized so even now when এতিয়া মই ইন্টাৰভিউটো দি আছো if I get a phone call I'll have to attend to it if there is a work I'll have to get it done solve it তো এই বস্তুটোৰ কাৰণে মই ভাবোঁ যে এছপাইৰেণ্ট শুড বি প্ৰিপেয়াৰ্ড আৰু যদি এনেকুৱা লাগে যে মানে এক্সামটো ক্লিয়াৰ কৰাটো বহুত টাফ মানে ক্লিয়াৰিং দি এক্সাম ইজ জাষ্ট দ্য টিপ অফ দি আইচবাৰ্গ আৰু এভৰি ডে উইল ব্ৰিং নিউ চেলেঞ্জেছ ইণ্টাৰেষ্টিং মানে প্ৰত্যেকটো বস্তু মানে সেয়াই কিন্তু মানে সেয়াই ক্লিয়াৰিং দি এক্সাম ইজ জাষ্ট দ্য টিপ অফ দি আইচবাৰ্গ আৰু চ' মেম এতিয়া মেইন কুৱেশ্যনত আহি আছোঁ আপুনি PhD আপনি মানে ৰখাই মেলি দেন ইউ হেভ ষ্টাৰ্টেড টু প্ৰিপেয়াৰ ফৰ দি ACS মানে চিভিল চাৰ্ভিচ এক্সামৰ কাৰণে ক'ৰ পৰা ষ্টাৰ্ট কৰিলে মানে আপুনি কি ভাবিলে যে মই কি ছাবজেক্ট ল'ম কি ক'ৰ পৰা মই আৰম্ভণিটো কৰিম চ' হু হেজ গাইডেড ইউ মানে আপুনি কেনেকৈ ডিচিশ্যন ল'লে ক'ৰ পৰা ষ্টাৰ্ট কৰিলে আপুনি অলপ জনাব নেকি হোৱাট আৰ যুৱাৰ ছাবজেক্ট যিবিলাক ছাবজেক্ট লৈ আপুনি এক্সাম ক্লিয়াৰ কৰিলে মই একচুৱেলি যেতিয়া ডিচাইড কৰিলোঁ যে মই চিভিল ছাৰ্ভিচ ল'ম তো মই আই ৱাজ ভেৰি চিয়'ৰ ডেট আই নিডেড গাইডেঞ্চ বিকজ মই কেমেষ্ট্ৰিত আছিলোঁ মানে মই ক্লাছ 10তে জেনেৰেলি যিখিনি ছাবজেক্টছ আপোনাৰ চিভিল ছাৰ্ভিচ পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় ধৰক পলিটি হ'ল হিষ্ট্ৰী হ'ল তো সেইবিলাক মই ক্লাছ 10তে এৰিলোঁ 11ৰ পৰাতো মই ছায়েন্স ল'লোঁ তো অকল কেমেষ্ট্ৰি ফিজিক্স বায়'লজি মেথছ এইখিনিতে PCMBতে মোৰ তাৰপিছত গোটেই কাহিনীটো PCMB আৰু তাৰপিছত কেমেষ্ট্ৰি গ্ৰেজুৱেশ্যন অনাৰ্ছ ল'লোঁ তাৰপিছত এনেকুৱা তো সেই ছাবজেক্টখিনিৰ লগত একদম টাচ নাইকিয়া হৈ গ'ল আৰু তাৰপিছত সেইকাৰণে আই ডিচাইডেড যে মানে যেতিয়া এই ডিচিশ্যনটো ল'লোঁ যে চিভিল ছাৰ্ভিচ কৰিম তো আই নিউ ডেট আই নিডেড কোচিং কিন্তু এট দ্য ছেইম টাইম মানে যিহেতু এটা অলৰেডি এক্সিষ্টিং কিবা এটা কেৰিয়াৰ মই এৰি থৈ আহিছোঁ তো আই হেড মাই চইচেছ ৱেৰ লিমিটেড মই পটককৈ আকৌ দিল্লী যাবগৈ নোৱাৰোঁ ফাইনেন্সিয়েলিও মানে কিছুমান ক্ৰাঞ্চেছ থাকে বা ময়ো নিজে ভাবোঁ মানে যে আকৌ যদি ইয়ালৈ আকৌ এক্সাম দিবলৈ আহে দিল্লীৰ পৰা আকৌ ইয়ালৈ আহা কিবাকৈ ধেৰ কেলকুলেশ্যন কৰি আই ডিচাইডেড যে মই কোচিং ল'ম বাট দেন গুৱাহাটীতে ল'ম তো মই চাণক্যত ল'লোঁ কোচিং তেতিয়া চাণক্যতে সেই অৰিয়েণ্টেশ্যনতে উই ৱেৰ টট আৰু যে মানে গোটেই যিটো বস্তু লাষ্ট উইক আপোনাৰ চাৰ্কল অফিচাৰ ডটমাই দিছে গাইড আউটলাইনটো যে মানে সেই NCERTs তাৰপিছত দ্য ষ্টেণ্ডাৰ্ড বুক লিষ্ট অপশ্যনেল তো সেই অৰিয়েণ্টেশ্যনতে আমি গোটেইখিনি মানে আইডিয়াটো পালোঁ ময়ো আৰু প্ৰথমটো ফাৰ্ষ্ট ফিউ উইকছ একদম চব একো বুজি পোৱা নাই আৰু বিকজ ইট হেজ বিন ছ' লং আই ৱাজ আউট অফ টাচ উইথ দিছ ছাবজেক্টছ তো প্ৰথমতে পূৰা ক্লুলেছ বাট দেন লাহে লাহে আই কট আপ তেনেকৈ তো মানে আপুনি কৈছে যে যিটো আপুনি যেতিয়া ডিচিশ্যন ল'লে যে মই আৰম্ভণি কৰিব লাগে চ' আপুনি স্কুল লেভেলৰ কিতাপৰ পৰা আপুনি ষ্টাৰ্ট কৰিলে NCERTs সেইটো ডেট ইজ দ্য নৰ্ম আৰু আপুনি NCERTsৰ পৰা ষ্টাৰ্ট কৰিব লাগিব নিজৰ বেকগ্ৰাউণ্ডটোৰ কাৰণে তাৰপিছত NCERTsখিনি কৰাৰ পিছত লগতে কোচিঙতো অকণমান হেল্প কৰে মানে তাতো আপোনাৰ টিচাৰ থাকে তাৰপিছত ষ্টেণ্ডাৰ্ড বুক লিষ্টখিনি ফ'ল' কৰিলোঁ সেই তেনেকৈ চ' কোচিঙৰ কথা যিটো আহি আছে মানে আপুনি ক'লে যে দিল্লীৰ কথা চিন্তা কৰে বেচিকেলি চিভিল ছাৰ্ভিচ এক্সামৰ মেক্সিমাম কথা 90% মানুহে ভাবে যে মই দিল্লী গৈ ছেটেল হ'ব লাগিব ফৰ দি কোচিঙৰ পাৰ্টৰ কাৰণে তো আপুনি ধুনীয়াকৈ ক'লে যে গুৱাহাটীতো মই কোচিং লৈছিলোঁ চ' মানে কি ডিফাৰেঞ্চ আছে মানে দিল্লী গুৱাহাটী
আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ফেচিলিটি এতিয়া আমাৰ গুৱাহাটীত অসমত আছেনে তেনেকৈ চিভিল চাৰ্ভিচ একদম কেণ্ডিডেটৰ কাৰণে এতিয়া যিহেতু মই দিল্লীত লোৱা নাই তো সেইকাৰণে মই কম্পেৰিজন এটাতো কৰিব নোৱাৰিম নিশ্চয় বাট আপুনি ছেটিছফাইড ছেটিছফাইড ইন দ্য চেন্স মোৰ এইটো প্ৰবেবলি বিকজ মই যেতিয়া মই প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিছোঁ তেতিয়ালৈকে মই বহুত মেচিয়ৰ ধৰক মই 21 বা একদম এটা য়াং এজত মই কোচিংটো জইন কৰা নাই তো তেতিয়া যেতিয়া জইন কৰিছোঁ আই হেড ছামথিং চৰ্টেড যে মানে মই কোচিংটো জইন কৰিম মোক অৰিয়েণ্টেশ্যনটো লাগিব বাট আই ৱন্ট বি এণ্টায়াৰলি ডিপেণ্ডেণ্ট অন কোচিং তাৰমানে মই কোচিংটো কৰি আহোঁ তাৰপৰা যিখিনি ল'ব লাগে যিখিনি আয়ত্ব কৰিব লাগে কৰোঁ তাৰপিছত আকৌ আই পুট ইন চেল্ফ ষ্টাডি নিজেও তাৰপিছত আকৌ তেনেকৈ আপোনাৰ কিছুমান অনলাইন বহুত চেনেলছ থাকে ইনচাইটছ অন IAS বুলি কওক বা ভিজন IAS তো তাৰ মই কাৰেণ্ট এফেয়াৰ্ছখিনি ফ'ল' কৰোঁ বা মই নিজৰ এণ্ডৰ পৰা পঢ়োঁ তো মানে এণ্টায়াৰলি যদি আপুনি কোচিঙৰ ওপৰত ৰিলাই কৰে তেতিয়া আই ডোণ্ট থিংক ইউ উইল বি ছাকচেছফুল মানে এলং উইথ দ্য কোচিংটো আপোনাক অকল মানে মাৰ্গদৰ্শক টাইপ কা হয় কিন্তু ইউ উইল হেভ টু পুট ইন চেল্ফ ষ্টাডি সেইটো বহুত ইম্পৰ্টেণ্ট হয় তো মেম আপুনি কেমিষ্ট্ৰি বেকগ্ৰাউণ্ডৰ পৰা আছিলে মানে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স বিলাক লৈ আপুনি আপোনাৰ মাষ্টাৰ ডিগ্ৰীলৈকে আপুনি কৰিলে দেন হোৱেন এভাৰ হি থট ফৰ দি ACS চিভিল চাৰ্ভিচ তেতিয়া আপোনাৰ ছাবজেক্টবিলাক আপুনি কি চুজ কৰিছিলে এটা মই কেমিষ্ট্ৰি লৈছোঁ আমাৰ টাইমত দুটা অপশ্যনেল ল'ব লাগিছিলে এতিয়া অকল এটাও ল'ব লাগে কাৰণ এতিয়া APSCৰ চিলেবাছটো চেঞ্জ কৰিলে ফৰ্মেটটো আমি যেতিয়া APSC দিছিলোঁ তেতিয়া দুটা অপশ্যন ল'ব লাগে এটা মই কেমিষ্ট্ৰি লৈছিলোঁ যিহেতু কেমিষ্ট্ৰিৰ লগত টাচত আছিলোঁ বহুত দিন আৰু সেইটো এটা অকণ ষ্ট্ৰং পইণ্ট এটা হৈ যায় আৰু ছেকেণ্ড মই লৈছিলোঁ এডুকেশ্যন এতিয়া বৰ্তমান এডুকেশ্যন অপশ্যনেলটো নাই কিন্তু তেতিয়া আছিলে আমি দিওঁতে মই এডুকেশ্যন আৰু কেমিষ্ট্ৰি লৈছিলোঁ আচ্ছা আচ্ছা তো মানে আপুনি যদিও আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিলে আপুনি এডুকেশ্যন লৈছিলে চ' এইটো আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে একচুৱেলি এডুকেশ্যনটো তাৰমানে তাক মানে মই কোচিং কৰাৰ মানে মই চিভিল ছাৰ্ভিচ কৰিম বুলি ভবাৰ অলপ কেইদিনমান আগত নে তাৰপিছত মোৰ মা শ্বি ইজ এ টিচাৰ আচ্ছা তো শ্বি ৱাজ ডুইং হাৰ DLED অ'কে তো সেইকাৰণে মই অকণমান তেতিয়া মেটেৰিয়েলবিলাক চাইছিলোঁ যেতিয়া মায়ে পঢ়িছিলে তো আই ৱেণ্ট থ্ৰু হাৰ ৰিডিং মেটেৰিয়েল তো তেনেকৈ মোৰ তেতিয়া এডুকেশ্যনৰ বস্তুখিনি অকণ ইণ্টাৰেষ্টিঙে লাগিছিলে আৰু মানে আই মাষ্ট এডমিট যে এডুকেশ্যন ইজ আ বিট ইজি ছাবজেক্টটো মানে মোৰ কেটচ কৰিবলৈ মানে প্ৰবেবলি বিকজ মোৰ ইণ্টাৰেষ্ট আছে সেইটো কাৰণেও হ'ব পাৰে কিন্তু আই ফাউণ্ড ইট ভেৰি কমফৰ্টেবল আৰু কি ধৰণৰ কিতাপ পঢ়িছিলে আপুনি যেতিয়া আপুনি ভাবিলে যে এডুকেশ্যন মানে এডুকেশ্যনৰ মেটেৰিয়েলো এভেইলেবল আছিলে আপোনাৰ ষ্টাডি মেটেৰিয়েল আপোনাৰ যিটো আমাৰ চিলেবাছ আছিলে তো সেই কোৰ্চ মানে চিলেবাছটোৰ লগতে টেইলৰ মেড আপুনি বুকছ পাইছিলে পোৱা গৈছিলে তো ৰিচোৰ্চ মেটেৰিয়েলো ইমান এভেইলেবল আছিলে সেইকাৰণে সেই দ'জ ৱেৰ দ্য ৰিজনছ মানে ৱাই আই চুজ এডুকেশ্যন চ' মেম অলপ আমাৰ ক'ব নেকি যে ACSৰ কাৰণে যদি কোনোবাই ছায়েন্সত আছে কমাৰ্চত আছে বা হেল্থ ডিপাৰ্টমেণ্টৰ চাকৰি কৰি আছে বা এই ডিপাৰ্টমেণ্টৰ আছে কি ধৰণে তেখেতে বেলেগ ছাবজেক্ট লৈ কৰিব পাৰে প্ৰথমটো আপোনাৰ তাৰমানে কেতিয়াবা এনেকুৱা হয় ধৰক কিছুমান মোৰ মেজৰিটি ফ্ৰেণ্ডছ আপোনাৰ ধৰক ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হ'ল বা ছায়েন্স বেকগ্ৰাউণ্ডৰে যেনিবা হ'ল ছাবজেক্টছ ল'লে কেতিয়াবা সেইটো অপশ্যনেল হিচাপে ল'বলৈ খুব টান কাৰণ মানে অপশ্যনেল পেপাৰখন আপোনাৰ এজ কৰিবলৈ মানে গোটেইখিনি কুৱেশ্যনছ এটেম্প কৰিবলৈ হ'লে আপুনি ছাবজেক্টটোত যথেষ্টখিনি চোকা হ'ব লাগে অকল ৰাফ আইডিয়া এটা হ'লে মানে এইটো অপশ্যনেল হিচাপে আপুনি ভালকৈ দিবলৈ মানে বৰ কেতিয়াবা আপুনি নোৱাৰেগৈ কৰিব গোটেইখিনি কোৰ্চ কভাৰ কৰিব নোৱাৰে আৰু চিন্স আপুনি এইফালে জেনেৰেল ষ্টাডিজৰ পাৰ্টটো কভাৰ কৰিব লাগে তাতে হিষ্ট্ৰীও পঢ়িব লাগে জিঅ'গ্ৰাফিও পঢ়িব লাগে ইকনমিক্সো পঢ়িব লাগে তেতিয়া যদি আপুনি লগতে সেই ছায়েন্সৰ ছাবজেক্ট এটা লয় কেতিয়াবা দেখা যায় যে আপোনাৰ টাইম মেনেজ কৰিবলৈ অকণমান দিগদাৰ হয় কাৰণ ছায়েন্সৰ ছাবজেক্টবিলাকে বহুত টাইম লৈ লয় প্ৰিপেয়াৰ কৰোঁতে তো সেইকাৰণে তেতিয়া প্ৰথম এপ্ৰ'চটো হ'ল যে প্ৰথম যিহেতু এইটো মেণ্ডেটৰী নহয় যে আপোনাৰ যিটো গ্ৰেজুৱেশ্যন ছাবজেক্ট সেইটোৱে আপুনি অপশ্যনেল ল'বই লাগিব মেণ্ডেটৰী নহয় যেতিয়া তো দ্য ফাৰ্ষ্ট থিং ইজ আপুনি গোটেই অপশ্যনেলৰ চিলেবাছটোতো চবৰে এভেইলেবল সেই গোটেই চিলেবাছবিলাক চাই ল'ব লাগে আৰু তাৰপিছত লগতে অকণমান যেতিয়া আপুনি NCERT-খিনি পঢ়িব তেতিয়া আপোনাৰ ৰাফ আইডিয়া এটা হৈ যায় বোলে যে ধৰক জিঅ'গ্ৰাফিটো ভালেই লাগিছে দেখোন পঢ়ি বা আৰু পঢ়িবলৈ মন গৈছে তো যিটো ছাবজেক্টত অকণমান ইণ্টাৰেষ্টটো আহে নিচিনা লাগে তো সেই তেনেকৈ অপশ্যনেলটো পিক কৰিব পাৰি কিন্তু কাৰণ মানে অপশ্যনেলটো আপোনাৰ ভাল লাগিবই লাগিব কাৰণ সেইটো বহুত বাৰ ৰিভাইজ কৰিব লগা হয় তো অপশ্যনেলটো যদি মানে ইফ ইট ইজ আ ড্ৰেগ আৰু যদি আপোনাৰ পঢ়িবলৈ মন নাযায় তো তেতিয়া চান্সেছ আৰ হাই যে মানে আপুনি ছাকচেছফুল নহ'ব সেয়াই আৰু চ' প্ৰচেছটো কি হয় আমি যেতিয়া ভাবিম যে মই এতিয়া ACS বা চিভিল কাৰণে মই
এপ্লাই কৰিব যাম সো হোৱাট আৰ দি ষ্টেপছ টিল ক্লিয়াৰিং দি এক্সামছ মেইন এক্সামছ যদি আপোনালোকৰ লগত মানে যদি সাফিচিয়েন্ট টাইম থাকে প্ৰথমটো সদায় one should start with the NCERTs so when one starts with the NCERTs he gets an idea of the subject and at the same time লাহেকে ৰিয়েলাইজ কৰিব কোনটো ক্লাছৰ পৰা পঢ়িব ভাল হ'ব জেনাৰেলি 6 পৰা 12 বুলি সবে কয় পঢ়িবলে কিন্তু যদি ধৰক 6 অফ আপোনাৰ যদি এজন এসপাইৰেন্টৰ যদি কিছুমান বস্তু পুৰা ক্লিয়াৰ আছে তেতিয়াহলে নট নেসেসাৰিলি আৰু কিন্তু 11 12 খিনি কোনো পথে এভয়েড কৰিবই নালাগে কিন্তু যদি এনেকুৱা হয় যে 11ৰ বস্তুটো বুজিয়ে পোৱা নাই তেতিয়াহলে অকমান ক্লাছ 6 পৰা পঢ়ি লোৱাটো ভাল ব্যাকগ্ৰাউণ্ডৰ কাৰণে এটা আলটিমেটলি নিজৰ কথা আৰু মানে আৰু প্ৰথম NCERTs খিনি পঢ়ি তেতিয়া অকমান আইডিয়া এটা হ'ব ধৰক কোনটো সাবজেক্ট ভাল লাগিছে বা কেনেকুৱা কি কথা তাৰপিছত লাহেকে অপচনেলটো পিক কৰিব লাগে আৰু অপচনেলটো পিক কৰিও মানে কেইটা পেপাৰ থাকে অপচনেল মেডাম এতিয়া APSC এটাই অপচনেল এখনে অপচনেল তো অ্যাকৰ্ডিংলি অপচনেল পিক কৰিও পঢ়িব লাগে তাৰপিছত জেনাৰেলি মানুহবিলাকে এটা বস্তু খুব এয়া হয় আপোনাৰ ওভাৰলুক কৰে মানে আনসাৰ ৰাইটিংটো আচ্ছা হেতু আটাইতকৈ কি পাৰ্ট মানে আপোনাৰ জেনাৰেলি কি হয় পঢ়ি থাকে কিন্তু আলটিমেটলি তো আনসাৰটো লিখি আনসাৰটোৰ ওপৰতে মাৰ্কসটো মেইনছ মানে প্ৰিলিমছত ইটস MCQ কিন্তু মেইনছত আহিনা আনসাৰ লিখিব লাগে আৰু তাতে বহুত মানুহে মানে অকমান people struggle answer writing on কাৰণ they read a lot কিন্তু when it comes to present মানে what they know তো that they fail miserably তাৰ কাৰণে it needs practice তো কেতিয়াবা মানে হেতু লিখাৰ প্ৰেক্টিছটো স্পিড কৰাব লাগিব স্পিড at the same time স্পিড হয় ডেফিনেটলি কাৰণ গোটেই পেপাৰখন কমপ্লিট কৰিব লাগে আৰু কন্টেন্টটো yes কাৰণ কেতিয়াবা মানে আপুনি কোনবা এটা বস্তু ধৰক আপুনি জিওগ্ৰাফিৰে হওক বা হিষ্ট্ৰীৰে হওক বা যেনিবা পাৰ্টিশনৰে আপুনি যেবা গুটি পঢ়ি ললে you have all the facts কিন্তু কোৱেশ্চনটোৱে যেটো বিচাৰিছে যদি আপুনি সেই ডিমান্ডটো ফুলফিল কৰিব নোৱাৰে you won't score as much আপুনি সবে কৈ দিলে কিন্তু আলটিমেটলি কোৱেশ্চনটোৰ ডিমান্ডটো যদি ফুলফিল নকৰিলে তো you won't score সেই কাৰণে আনসাৰ ৰাইটিং প্ৰেক্টিছটো দৰকাৰী not just for the speed but the content as well presentation to okay ma'am তা হেতু অকমান মানে কিতেবা সো মেম যেটো আমি ডিসকাশন কৰি আছিলো সো আপুনি যেতিয়া ভাবিলে যে মই APSC কাৰণে মেন্টালি প্ৰিপাৰেচন লৈ লৈছে এনি চ্যালেঞ্জেস ইউ ফেসড কিবা চ্যালেঞ্জ আপনি পাইছিলে যেটো আপনি ওভাৰকাম কৰিব পাৰিছে এন্ড দেন তেনে কিবা চ্যালেঞ্জ আপনি পাইছিলে নেকি যে সাবজেক্ট চুজ করতে হোক বা বিভিন্ন ধৰণৰ কিবা চ্যালেঞ্জ এনি ডিসিশন মেকিং হতে হোক একচুয়ালি তেনেকুৱা একো চ্যালেঞ্জেস নাছিলে কিন্তু প্ৰিপাৰেচন ইজ ভেৰি আৰ্ডুৱাছ তাৰ মানে এনি চাবলে গলে ধৰক আপোনাৰ এনেকুৱা লাগিব মানে ৰাফলি পুট প্ৰিলিমছ মেইনছ ইন্টাৰভিউ প্ৰিলিমছ কোৱালিফাই কৰিলে মেইনছ লিখিব মেইনছ কোৱালিফাই কৰাৰ পিছত আপুনি ইন্টাৰভিউ যাব এনেকুৱা খালি প্ৰসেসটো এনেকুৱা হয় যে ধৰক আপুনি প্ৰিলিমছ কোৱালিফাই কৰিলে তাৰপিছত আপুনি মেইনছলে প্ৰিপেয়াৰ কৰি আছে তাৰপিছত আপুনি মেইনছটো দিলে তাৰ ৰিজাল্ট ওলোৱা নাই তো আপুনি গম নাপায় মানে যদি আপুনি ধৰক মেইনছত ফেইল কৰে বা মেইনছটো কোৱালিফাই নকৰে তেতিয়াহলে again you'll have to start the whole process again from the beginning মানে it's like moving a boulder up a hill আৰু তো মানে আপোনাৰ যদি কেনেবাকে boulder if it falls down আকৌ মানে to master of the courage and আকৌ start কৰাটো it's very tough আৰু তাৰপিছত আপোনাৰ ৰিজাল্টটো আজি পৰীক্ষা দিছে কাইলে ওলাই না যায় that wait is a challenge আপুনি যে ৰৈ থাকিব মানে each day there is a lot of struggle going on মানে inside your mind so it takes a toll definitely মানে আৰু প্ৰত্যেকজন এসপাইৰেন্টে বা প্ৰত্যেকজন এতিয়া সাকসেসফুল সিভিল সার্ভেন্টে মানে will agree to it মানে it's very challenging that period yes that period man and you don't know whether you'll make it till you see your name on the list আৰু তাৰ মানে লিষ্টত আপোনাৰ নামটো ওলোৱাৰ আগ মুহূৰ্তলৈকে you will always be stressed right in fact here কাৰণ আপুনি হে আমি কোৱালিফাই কৰাৰ পিছত আকৌ নেক্সট আমি প্ৰিলিমছৰ কাৰণে এপ্লাই কৰি থোৱা আছিল আৰু ৰিজাল্টটো তাৰ পিছত আহে নটিফিকেশন আগতে আহি যায় so you don't know whether you will make it till you see your name in the list you can never be sure right so heto ta challenge each day is a challenge till you make mental stress eta thaka jay definitely each day just not only you your family member also family actually my family has been very generous they didn't let me feel their stress right so they were like মানে জি হবো দেখা যাব এবাৰ হৈ যাব এনেকুৱা নিছনা right I don't know what they were going through was it your first attempt in APSC in APSC first dedicated attempt a PhD agote ever dicilo right okay
সো মেম ধুনীয়াকৈ আপুনি কৈছে যে বহুত কথা আমি ডিছকাশ্যন কৰিলোঁ APSC বা চিভিল চাৰ্ভিচ হোৱাৰ পিছত আমি মেণ্টেলি কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব ইহে মানে খুব ধুনীয়াকৈ আপোনাৰ ভয়লৈকে ধুনীয়াকৈ ক'লে চ' মেম আপোনাৰ এতিয়ালৈকে যিটো আপুনি চিভিল চাৰ্ভিচৰ যিটো পিৰিয়ড আপুনি স্পেণ্ড কৰিলে হোৱাট ডু ইউ থিংক মানে আপুনি কি ভাবে যে আপোনাৰ এতিয়ালৈকে ভাল এটা এচিভমেণ্টছ ইন ইউৰ জব যেটো আপোনাৰ এতিয়ালৈকে ভাবে যে মোৰ কাৰণে এইটো এটা ভাল এচিভমেণ্ট হ'ব পাৰে till now to I find each day to be a learning experience তেনেকুৱাকে I can't think of any achievements your first posting at Kokrajhar posting at Kokrajhar each day I meet new people I'm learning I have worked with 3 deputy commissioners মই join korapa from each DC sir now we have a DC ma'am so I have been learning new things So right now it's been a learning phase. তাৰ মাজতে হয়তো কাৰবাৰ হেল্প কৰিব পাৰিছো কেতিয়াবা বা কিবা এটা but then তেনেকে মানে I haven't been able to keep note. Yes. So I think probably when I look back after spending few years in the service probably then I'll be able to recollect some of my achievements but as of now I'm learning something it's a learning process yeah so ma'am এতিয়া আমি যদি চাও মানে সিভিল সার্ভিস যেটো এটা টপিক মানে বিশেষকৈ অসমতে হোক বা আমাৰ বিটিআৰ এলাকাতে হোক নহওক কিয় ইভেন দি বিটিআৰ গভৰ্ণমেণ্ট ইজ অলছ টেকিং ইনিচিয়েটিভ টু প্ৰমোট দি চিভিল সাৰ্ভেণ্টছ কেণ্ডিডেটৰ সুবিধাবিলাক কৰাই দি আছে চ' দেট মেক্সিমাম নাম্বাৰছ অফ চিভিল সাৰ্ভেণ্ট কেডাৰ্ছ আমাৰ পৰা ওলাই যায় চ' দেট ইজ বিন এ গুড চাইন ফৰ দি পিপুল লাইক আমাৰ যিটো ইয়ৰ জেনেৰেশ্যন আছে তো বিটিআৰ হোক বা আমাৰ যিটো এলেকা আছে চ' আমি জানে আমি অলপ পিছপৰে আছোঁ এতিয়ালৈকে এই বিশেষকৈ এইবিলাকৰ ক্ষেত্ৰত চ' আমাৰ যিবিলাক এছপাৰেণ্ট কেণ্ডিডেট আছে it may be she or he may be from the remote places also আপনি কি ভাবে যে আমার এই এলাকার কি কি চ্যালেঞ্জেস আপনি ভাবে যে আমার এই মানুষবিলাকে ফেস কৰি আছে সেইবিলাক ওভাৰকাম কৰিব পাৰিলে আমাৰ ৰিজাল্টবিলাক আৰু ভাল হ'ব পাৰে হোৱাট ডু থিংক মানে আপুনি কি আপোনাৰ মতামত কি হ'ব পাৰে probably etiato apunar last 1 year out moi jetiaba join korisu I have seen a couple of initiatives apunar coaching or falopar ho apunar ebar delhi le pothaise a batch of students aspirants tabsot ei year beginning out probably ami aru kisman officers ACS or ACS officers we interacted with a batch of aspirants apunar Shakti ashram phale teneke kiba kibi initiative hoy Boroland University organize kore ba kiba so etia manu bilake ki hoy they are getting the idea je keneke approach koribo lagibo exam to to he rough idea to hoy goise ba jodi mane internet to মানে কোড সার্চ কৰিলে কি মেটেৰিয়েল পাব হেখিনি গাইডেন্স মানে দিবলে যথেষ্টখিনি এফৰ্ট লোৱা হৈছে এটা নাও দ্য থিং ইজ এতিয়া খালি লৰাছলিখিনি দে উইল হ্যাভ টু মেক আ মানে সিঙ্গল পয়েন্টেড এফৰ্ট মানে মই জেনাৰেলি আই সি দ্যাট ইজ দ্য চ্যালেঞ্জ প্ৰথম কথা জবস মানে কি কম আজিকালি চাকৰি পাবলৈ টান বুলি কয় আৰু সেই কাৰণে সব চাকৰিৰ কাৰণে সবেই এপ্লাই কৰে তো আৰু এটা চাকৰিৰ কাৰণে মানে ধৰক বা কল সিঙ্গল পয়েন্টেড ফোকাস দিপনে ধৰক সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ মানে মানুহে জেনাৰেলি সেই ৰিস্কটো ল'বলৈ ভয় কৰে প্ৰবেবলি তো সেই তেনেকুৱা ধৰণৰ বিলাকে চ্যালেঞ্জেস বুলি মই ভাবো আৰু নহলে কাৰণ কি বুলি কয় এতিয়াতো ইনিশিয়েটিভ লৈছে ৰুৰেল এৰিয়া হলিও ধৰক সোশ্যাল মিডিয়া তো সবেই এক্টিভ তো নলেজ খিনি মানে কি কম ইনফরমেশন ওয়াইজ আই থিংক সবৰে এক্সেস টু আছে এতিয়া what they need to do is এটা রাইট এপ্রোচ এটা লৈ পিনে they need to just take the exam right so medium of instruction বুলি কিবা ৰেষ্ট্ৰিকশন থাকে নেকি what is the medium of instruction আমি কোন মিডিয়ামত লিখিব লাগিব এনেকা কিবা আছে নেকি what are the mediums that can be the মানে লিখাৰ কাৰণে যেটো মিডিয়াম মানে অসমীয়া ইংৰাজী Hindi language to ki select language is not a constraint eme ki bodo medium jodi ase that can be also be jo apna idea ase ki moi man idea nahi so to apni jetu apni sage english medium moi english medium asilo so madam koise je eneka kono challenges ho na lage etia dhorok BTR government o bahut initiative loi ase ami jodi youtube search koru netot ami bahut jonar guidance ami pai jao main thing is that ki mentally apni decision lobo lagibo je I am going for that civil
সার্ভেন্ট এক্সামৰ কাৰণে মই প্ৰিপাৰেশ্যন ল'ম এণ্ড আই হেভ টু ক্ৰেক ইট চ' মেডামে ধুনীয়াকৈ কৈছে যে NCERT কিতাপৰ যিটো কথা ক'লে সেইটো আমি ভালকৈ পঢ়িব লাগিব স্কুল লেভেলৰ কিতাপবিলাক আমি পঢ়িব লাগিব আপ টু ক্লাছ অফ 12 লৈকে এইবিলাক আমি পঢ়িলে আমি কি হ'ব এটা আইডিয়া আহি যাব এণ্ড নেক্সট যিটো প্ৰিপাৰেশ্যন হ'ব আপুনি অলপ সুধিম মই আপোনাক ছাপ'জ 12 লৈকে মই কৰিলোঁ তাৰপিছত মই কি কিতাপ ধৰক আপুনি যদি কেমিষ্ট্ৰি পঢ়িছিলে তো কি ধৰণৰ ৰাইটাৰ্ছ বা কি ধৰণৰ আপুনি মানে কিতাপৰ সহায় লৈছিলে আপুনি মানে কিহৰ কাৰণে মানে আফটাৰ 12ৰ যিটো কিতাপ পঢ়িব দিছে তাৰপিছত আপুনি কি পঢ়িলে মানে আচ্ছা দ্য ষ্টেণ্ডাৰ্ড বুক লিষ্ট কি মানে আপোনাৰ APSC ৰাইট মেম ধৰক সেই বুক লিষ্টটো আপুনি যদি মানে ইণ্টাৰনেটত যদি চাৰ্চ কৰে ষ্টেণ্ডাৰ্ড বুক লিষ্ট বুলিয়ে যদি টাইপ কৰে তো ইউ উইল গেট দিছ বুকছ মানে ধৰক পলিটি কাৰণে M লক্ষ্মীকান্ত আচ্ছা তেনেকে জিঅ'গ্ৰাফি কাৰণে ইউ উইল হেভ GC লিয়ং মাজিদ হুছেইন তেনেকে আপোনাৰ জিঅ'গ্ৰাফি ইকনমি কাৰণে আপোনাৰ শ্ৰীৰাম IASৰ মডিউল বা ইকনমিৰ তো তেনেকে ইউ গেট আ ষ্টেণ্ডাৰ্ড বুক লিষ্ট তো মই সেইখিনিয়ে ফ'ল' কৰিছিলোঁ ৰাইট মেম তো একচুৱেলি আপুনি যিটো ক'লে চ' ধুনীয়াকৈ মানে আজিৰ ডেটত ইণ্টাৰনেটৰ পৰা আমি বহুত সহায় ল'ব পাৰিম মানে গাইডেঞ্চ এটা আমি তাৰ পৰা ল'ব পৰা যায় ৰিম'ট এৰিয়াৰ যদি ষ্টুডেণ্টো আছে ভাবিছে যে মই চিভিল ছাৰ্ভিচ ক্ৰেক কৰিব লাগিব চ' দিজ আৰ দি থিংছ BTR গভৰ্ণমেণ্টৰ পৰা আদি কৰি মেডামক কৈছে যে মেডামসকলৰ কিছুমান মানে এই ধৰণৰ কোচিং ব্যৱস্থা আপোনালোকে কৰে কেতিয়াবা মাজে মাজে ইণ্টাৰেক্টিভ ছেশ্যনবিলাক কৰে আৰু লগতে ইণ্টাৰনেট তোমাৰ আছেই চ' থিং ইজ ডেট কি দেয়াৰ শুড নট বি এনি বেৰিয়াৰ মানে এনেকৈ হ'ব নালাগে যে মই এইটো এলেকাৰ পৰা বিলং কৰোঁ চ' মই এইটো ঘৰৰ পৰা বিলং কৰোঁ আই এম চ' ফাইনেন্সিয়েলি উইক আছোঁ চ' আই কেন নট বি দি কেণ্ডিডেট ফৰ দিছ চিভিল ছাৰ্ভিচ ৰাইট মেম ৰাইট তো মেম এতিয়ালৈকে আমি যিটো ডিছকাশ্যন কৰিলোঁ চিভিল ছাৰ্ভিচৰ বিষয়ে চ' মেম আপুনিতো এতিয়ালৈকে 1.5 years ইউ আৰ বিং পষ্টেড ইন ACS কেডাৰত আছে তো নেক্সট প্লেন আপুনি আৰু কিবা আপুনি ভাবিছেনে নেক্সট আপুনি নিজৰ কেৰিয়াৰৰ হওক বা হোৱাট ইজ ইউৰ নেক্সট প্লেন নেক্সট তেনেকৈ একো প্লান কৰা নাই দ্য ছাৰ্ভিচ ইজ ভেৰি ডাইনামিক তো ইট উইল ব্ৰিং ইটছ অ'ন চেলেঞ্জেছ এণ্ড একৰ্ডিংলি আৰু যি আহে কৰি গৈ থাকিম আৰু ডিপেণ্ডিং অন দ্য নেক্সট পষ্ট মেম ইয়াৰ বাহিৰে আপোনাৰ এনি হবি যিটো আপুনি মানে কৰি ভাল পায় মানে হবি লাইক কিটো আপুনি ভাল পায় ছ'চিয়েলি এক্টিভ হোৱাট আৰ দি আদাৰ থিংছ ইউ আৰ বিং এক্টিভ আই ৰিড বুকছ কিতাপ পঢ়ি ভাল পাওঁ তেনেকুৱাই আৰু ৰাইট মেম আদাৰ দেন এনি হবি ইউ আৰ ডুইং আই ইউজ টু ৰাইট লিখে আপুনি হা মানে বাট অফ লেট মানে বহুত ডাঙৰ ব্ৰেক এটা হৈ গৈছে আচ্ছা আই ইউজ টু ৰাইট পোয়েট্ৰি ইভেন আই গট পাব্লিছড ইন আছাম ট্ৰিবিউন অলছ' আগতে ছানডে কলম এনেকুৱাবিলাকত কেতিয়াবা when I was doing my PhD তাৰপিছত এটা প্ৰিপেৰেশ্যনৰ টাইমত একো এটা ব্ৰেক এটা হৈ গ'ল বাট হে আৰ আইম প্লেনিং টু টেক ইট আপ এগেইন লাইট মোমেণ্টত আহিলোঁ ইয়াৰ বাহিৰে আৰু কিবা গান চান আপুনি কিবা আৰু ইনভলভ আছিলে অলদো ইউ আৰ বিং এ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টত আছে আমি জানো তো মই গানো শিকিছিলোঁ I am like a jack of all trades master of none jack of all trades master in one what জি হওক master of none yes so ma'am এতিয়ালৈকে যিটো গম পালোঁ যে ইউ হেভ খুব ধুনীয়াকৈ মানে একদম কমফৰ্টেবলি বুজাই দিলে যে চিভিল ছাৰ্ভিচ ইজ নট এ লাইক ইমান টাফ নহয়গৈ জাষ্ট আপুনি এটা লাইক ওৱান মাইণ্ডেড হ'ব লাগিব ছিংগল মাইণ্ডেড হৈ কামটো কৰিব লাগিব প্ৰিপাৰেশ্যন এনেকৈ ল'ব লাগিব য'ত নেকি আপুনি বিভিন্ন ধৰণৰ মাথা নামাৰি এটা ফ'কাছ কৰি কামটো আগুৱাই যাব লাগিব তো মেম আমাৰ এই আজিৰ শ্ব'ৰ আমি লাষ্টৰ পিনে আহি আছোঁ এটা মেছেজ for the young people like who want to clear the civil service exams এটা জেনাৰেল মেছেজ আজি আপুনি কি দিব বিচাৰিব for the youth প্ৰথমতে জেনেৰেলি কেইটামান ভুল কৰে মানুহে মানে মোৰ বোধেৰে কেইটামান ভুল কৰা হয় যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকে প্ৰথম সেইকেইটা বিষয়ে অকণ ক'বলৈ বিচাৰিম নিশ্চয় প্লিজ জেনেৰেলি আমি দেখোঁ যে মানে বহুত অকণমান আপোনাৰ ডাইলেমাত পৰা যায় যেতিয়া প্ৰিপেয়াৰ কৰি থাকে ধৰক কোনখন পেপাৰ পঢ়িম নেটত কৈছে হিন্দুখন পঢ়িব লাগে মই ইণ্ডিয়ান এক্সপ্ৰেছখনহে পঢ়ি আছোঁ এতিয়া হিন্দুখন পঢ়োঁ নেকি মানে পেপাৰ পঢ়িব দিছে আপুনি নিউজ পেপাৰটো পঢ়িবই লাগিব দেট ইজ মেণ্ডেটৰী ধৰক এতিয়া কোনখন নিউজ পেপাৰ পঢ়িছে লৈ পিনে এটা মানে কনফিউজন বা য়োজনা পঢ়োঁ নে কুৰুক্ষেত্ৰ পঢ়োঁ নে বা ধৰক কোনটো কাৰেণ্ট এফেয়াৰ্ছৰ মডিউল পিক কৰোঁ এনেকুৱা ধৰণৰ কিছুমান মই পইণ্টলেছ বুলিয়ে ক'ম এনেকুৱা পইণ্টলেছ ডাইলেমাত মানে বহুত টাইম ৱেষ্ট হৈ যায় ধৰক বোলে মই শ্ৰীৰাম আইএছখন পঢ়ি আছোঁ কোনোবাই বেলেগ এখন কিতাপ পঢ়ি আছে ইকনমিৰ সেইখন বেছি ভাল নেকি সেইখনো কিনি ল'ম তো পিপল এণ্ড আপ বাইং আ লট অফ বুকছ মানে আ লট অফ ৰিচোৰ্চেছ কাৰেণ্ট এফেয়াৰ্ছ মডিউলেই হওক বা আপোনাৰ ষ্টেটিকৰে
আপোনাৰ ঢেৰ কিতাপ কিনি লোৱা হয় তো আই উড লাইক টু টেল দি এছপাইৰেণ্টছ নট টু মেক দেট মিষ্টেক লাইক প্ৰথমতে এখন বুক লিষ্ট তেওঁলোকে যিখন প্ৰিপেয়াৰ কৰে বা তেওঁলোকে ডিচাইড কৰে যে এইখিনি পঢ়িছে তো জাষ্ট বিল্ড অন ডেট মানে কিপ ৰিভাইজিং দ্য ছেইম বুকছ বা কাৰেণ্ট এফেয়াৰ্ছ হ'লেও এটাই পিক কৰক তাৰপিছত নিউজ পেপাৰখন পঢ়ক তাৰ ওপৰত বিল্ড আপ কৰক কিন্তু মানে লট অফ চ'ৰ্চেছে লাষ্টত কি কৰে আপোনাৰ মানে কেঅছ এটা ক্ৰিয়েট কৰে আৰু ৰিভাইজ কৰিবলৈ টাইম নহয় কাৰণ আল্টিমেটলি নোটছে কালেক্টে কৰি আছে কেতিয়া ৰিভাইজ কৰিব কেতিয়া কনচলিডেট কৰিব নোটছটো তো সেইটো এটা নম্বৰ 1 মিষ্টেক আৰু ছেকেণ্ড এটা আমি জেনেৰেলি দেখোঁ যে আনচাৰ ৰাইটিং কৰোঁতে তেতিয়া সদায় এটা ল'ৰা ছোৱালীবিলাকে ভাবে যে ইনভিজিলেটৰে কি বিচাৰিব মানে যেতিয়া বহীখন চাব এক্সামিনাৰ সৰি নট ইনভিজিলেটৰ এক্সামিনাৰে যেতিয়া বহীখন চাব তেতিয়া তেওঁ এজন মানে ফিউচাৰ ACS অফিচাৰৰ পৰা কেনেকুৱা ধৰণৰ আনচাৰ বিচাৰিব তো সেইটো কৰোঁতে কি হয় তাৰ মানে আনচাৰটো বেছি পাৰফেক্ট কৰিবলৈ গৈ থাকোঁতে মানে আনচাৰ ৰাইটিঙৰ প্ৰেক্টিচটো থাকি যায় আৰু আননেচেচাৰী এটা বহুত ডাঙৰ মানে কি ক'ম ৰেছপনচিবিলিটি নিজৰ ওপৰত আনি লোৱা নিচিনা কিন্তু মোৰ মতে আৰু হোৱাট দি এক্সাম ডিমাণ্ডছ ইজ কুৱেশ্যনটো দিলে আপুনি যিখিনি পঢ়িলে সেই বস্তুখিনি এপ্লাই কৰি এটা প্ৰেজেণ্ট কৰি আপুনি যিভাৱে আনচাৰটো লিখিলে আই থিংক ইট সাফাইচেছ কিন্তু মোষ্টলি মানে পিপল গেট ষ্টাক ইন দেট এক্সামিনাৰ মাইণ্ডছেট লাইক হোৱাট দে আৰ ট্ৰাইং টু হোৱাট দে আৰ এক্সপেক্টিং ফ্ৰম আ ফিউচাৰ ACS অফিচাৰ এনেকুৱা সেই পইণ্ট অফ ভিউ পৰা বস্তুবিলাক ভাবি থাকোঁতে মোৰ এনেকুৱা লাগে চামটাইমছ দে ফেইল ঠিক কথা কৈছে মেম সেই দুটাই কথা আৰু এজ ফৰ এডভাইচ আই উড জাষ্ট চে দেট যদিও বা জাৰ্নিটো বহুত ইণ্টিমিডিয়েটিং লাগে প্ৰিপেৰেশ্যনৰ বহুত পঢ়িব লাগে বহুত কিতাপ আছে আৰু লাইক আই ছেড ইচ ডে ইজ আ চেলেঞ্জ আই ন' টিল ইউ মেক ইট মানে এভৰি ডে ইজ আ চেলেঞ্জ হ'ব নে নহ'ব এইবাৰ আকৌ কেইটা এটেম্প দিব লাগিব এভৰি ডে ইজ আ চেলেঞ্জ বাট দেন দিছ জাৰ্নি ইজ ছামথিং দেট ইজ ৱৰ্থ চেৰিছিং মানে ইফ ডান ৰাইট দিছ জাৰ্নি উইল চেঞ্জ ইউ উইল টাৰ্ণ ইউ ইনটু ছামথিং বিউটিফুল আৰু মানে here I won't be able to quote Murakami here but then he said something about storms like when you come out of the storm you will realize that you aren't the same person that entered the storm so after completing the journey of this civil service preparation when you emerge successful you will realize that you are not the same person that entered as an aspirant you will be a wholly reformed or transformed person so I would like to wish all the aspirants all the best for their journey thank you ma'am apni dhuniyaকে eta mane message dise dilemma jabo na lage any decision you have taken so tate stuck kori tate apni jitu resource loise tate apni etu di mane continue koribo dise to ma'am aji jitu discussion asile I think it was a very fruitful discussion aji jitu discussion holge bikheke amar jitu civil service exam aspirants ase amar ei BTR elakat etor karone eta guidance hisebe ami lobo parim because core pora start koribo labo kene koribo labo ki subject paribo mentally kenege preparation থাকিবলৈ during the exams after the exams till the exams clear হোৱাৰ পিছত তাৰপিছত সাকসেস হোৱাৰ পিছত মই কেনেকৈ mentally prepare হ'ব because whenever will be posted in some designated posted so আপুনি mentally এনেকৈ prepare হৈ থাকিব লাগিব so there are lots of changes along with the glamours so আপুনি আজি ধুনীয়াকৈ আমাক বহলাই ধুনীয়াকৈ ক'লে আৰু আমি আমাৰ এই টক শ্ব'ত অহাৰ কাৰণে ষ্টাৰ্টআপ প্লাছ শ্ব'ত অহাৰ কাৰণে আপোনাক বিশেষকৈ ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু আশা ৰাখিছোঁ যে ইন ফিউচাৰ আপুনি আমাৰ এনেকুৱা কামত সহযোগিতা কৰিব চ' ৰাইজ আমি গম পালোঁ এতিয়ালৈকে আমাৰ মেডামে আমাক ধুনীয়াকৈ বুজালে যে চিভিল ছাৰ্ভিচ আমি যদি ভাবিছোঁ কেনেকৈ মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কেনেকৈ নিজকে আগবাঢ়ি যাব লাগিব এক্সামত কেনেকৈ লিখিব লাগিব ধুনীয়াকৈ এটা মানে আমাৰ এটা বুজাই দিলে সো আমি স্টার্টআপ প্লাস শোত মূল উদ্দেশ্য হল এই কেইটামান শো আমি টক শোত আমি অ্যাওয়ারনেস আনিব বিচাৰিছোঁ যে এমং দি সিভিল সার্ভিস ক্যাডার্স বা এক্সাম এসপাইরেন্ট ক্যান্ডিডেট কাৰণে যে কেনেকৈ প্ৰিপাৰেশ্যন হ'ব লাগিব ইন ফিউচাৰ আমি এনেকুৱা টক শ্ব' আমি আনিম আৰু উইথ বিশেষ আমি স্পেচিয়েল গেষ্ট মাতিম সো আজিৰ এই শোত আমি আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन
बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन